নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল অতি শীঘ্ৰে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেগম জান নামৰ ধাৰাবাহিকখন শেষ হ'বলৈ গৈ আছে। 2020 চনৰ জুলাই মাহৰ পৰা আৰম্ভ হোৱা এই ধাৰাবাহিকখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই ধাৰাবাহিকখন অন্ত হোৱাৰ গতিত। ইতিমধ্যে জানিব পৰা মতে এই ধাৰাবাহিকখনৰ শ্বুটিঙৰ কাম সম্পূৰ্ণ শেষ হৈছে, গতিকে হয়তো আৰু এটামান এপিছডহে আপোনালোকে দেখিবলৈ পাব। কিন্তু বন্ধু বান্ধৱীসকল যদিহে এই ধাৰাবাহিকখন অন্ত পৰে তেনেহ'লে ৰেঙনি চেনেলত আৰু নতুনকৈ কোনখন ধাৰাবাহিক আহিব পাৰে। তো বন্ধু বান্ধৱীসকল বেগম জান ধাৰাবাহিকখন শেষ হোৱাৰ পিছত অহা 4 জানুৱাৰী তাৰিখে নিশা ৰেঙনি চেনেলত কাচিয়ালি ৰ'ড নামৰ এখন ধাৰাবাহিক সম্প্ৰচাৰিত হোৱাৰ সম্ভাৱনা আছে। গতিকে বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক এইটোৱে জনালোঁ যে ৰেঙনি চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা বেগম জান নামৰ ধাৰাবাহিকখন আৰু মাত্ৰ এটামান এপিছডৰ পিছত অন্ত পৰাৰ সম্ভাৱনা আছে আৰু তাৰ ঠাইত অহা জানুৱাৰী মাহৰ 4 তাৰিখে ৰেঙনি চেনেলত কাচিয়ালি ৰ'ড নামৰ এখন ধাৰাবাহিক হয়তো আপোনালোকে উপভোগ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল বেগম জান ধাৰাবাহিকখনৰ হৈ এটা লাইক কৰি দিয়ক, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেগম জান ধাৰাবাহিকখন শেষ হ'লে কেনেকুৱা লাগিব পাৰে তলৰ কমেণ্ট বক্সত জনাই দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।